চাব পাৰে ইফালে কি বঢ়িয়া জেগা। মই এতিয়া নীলাচল পাহাৰত আছোঁ। কামাখ্যা মন্দিৰ নহয়, কামাখ্যা মন্দিৰৰ পিছফালে। আৰু এইফালেদি তলত যাব পাৰি মানে ব্ৰহ্মপুত্ৰৰ পাৰত। চ' এতিয়া তলত যাই কেনে চাওঁ অলপমান ব্ৰহ্মপুত্ৰৰ পাৰত বহোঁ। মানে পূৰা কামাখ্যাত ইফালে ওপৰৰ ফালে গ'লে কামাখ্যা যাব পাৰি। কি বঢ়িয়া ৰাস্তা বনাই দিছে। ইফালে আহিলে পাণ্ডুৰ ফালৰ পৰা আহিলে মজা ৰাস্তা বনাই আছে বা কমপ্লিট হোৱা নাই। তো এতিয়া তললৈকে যাই আছোঁ। দেখিছে পূৰা একদম দ হয়। পাহাৰৰ পৰা তলত নামিব লাগিব ব্ৰহ্মপুত্ৰৰ পাৰত। বঢ়িয়া জেগা হয়। ৰাতিপুৱাৰ সময়ত বহিবৰ কাৰণে বঢ়িয়া হয়। আৰু ইফালে গাড়ী চাড়ী ডাম্পাৰ চাম্পাৰ চলি আছে, কাম চলি আছে কাৰণ ৰাস্তাৰ। তো বলক তলত। ইফালে চাব পাৰে ব্ৰহ্মপুত্ৰ আছে। আৰু এতিয়া একেবাৰে আমি পাৰলৈকে যাম। এইটো ৰাস্তাইদি একদম তললৈকে নামি যাব লাগে। আৰু এইফালে আহি আছে চবে। জাগা চাওক, ব্ৰহ্মপুত্ৰত পুৰা পানী হৈ গৈছে। এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত বহি আছোঁ অলপ। তাৰপিছত ওলাই যাম অলপমান বহি চহি। আৰু এইফালে চাব পাৰে ব্ৰহ্মপুত্ৰত পুৰা পানী। আৰু সেইটো ফালে আছে শৰাইঘাট। ইয়াতে দেখা নাপায় এতিয়া, পুৰা মানে বগা বগা হৈ আছে। চ' ছয়টা বাজিল আৰু ইয়াৰ পৰা ওলাই দিওঁ। তো এইফালে ব্ৰহ্মপুত্ৰ। আৰু এতিয়া যাওঁ ওপৰত উঠি আৰু লাহেকৈ ঘৰত ওলাই দিম। আৰু বহুত তলত নামি আহিছিলোঁ, এতিয়া আৰু একেবাৰে ওপৰত উঠিব লাগিব। অৱস্থাই বেয়া হৈ যাব এতিয়া আৰু উঠোতে কাৰণ বহুত ওখ নীলাচল পাহাৰ। তো গৈ থাকোঁ আৰু লাহে লাহে। আৰু ইফালে ব্ৰহ্মপুত্ৰ বঢ়িয়া জেগা। ইয়াতে আহি ৰাতিপুৱাৰ সময়ত বহি বঢ়িয়া লাগে। আৰু ত' গাইজ ধুনীয়া জেগাটোৰ পৰা এতিয়া ঘৰত যাওঁ। আৰু তো এইকেইদিন কৰোণাৰ কেইদিন এনেকুৱাই সৰু সৰু মানে ভ্লগ দিব চেষ্টা কৰিম। বেছি দূৰ জেগাতো যাব নোৱাৰোঁ। আৰু গুৱাহাটীতে যিমান মানে আনএক্সপ্ল'ৰ্ড জেগা আছে সেইবিলাক যাব চেষ্টা কৰিম, এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম। তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। আৰু ওপৰ ফালে সেইটোৰ ফালে আছে কামাখ্যা মন্দিৰ। এণ্ড ব্ৰহ্মপুত্ৰ পাৰৰ পৰা আমি এতিয়া আহিলোঁ। তো ওলাই দিওঁ এতিয়া। পূৰা একেবাৰে তলৰ পৰা আবুতি আহোঁতে অৱস্থা বেয়া হৈ গৈছে খোজকাঢ়ি। আৰু সোনকালে যাই পাব লাগিব ঘৰ। এতিয়া 6টা বাজি পাৰ হ'ল, 7টাৰ আগতে ঘৰ যাই পাব লাগিব। তো ৰাতিপুৱাই পূৰা গৰম লাগি গ'ল খোজকাঢ়ি। তো এতিয়া ভিডিঅ'টো শেষ কৰিম আৰু ইয়াতে। যদি ভাল লাগিল লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন টাটা বাই বাই। আৰু ইফালে চাব পাৰে এইবিলাক মাটি কাটি ৰাস্তা বনাই আছে। ইফালেদি গ'লে কামাখ্যা মন্দিৰ যাব পাৰি। বঢ়িয়া ৰাস্তা বনাই আছে। চ' পাণ্ডুৰ পৰা আহিলে এনেকৈ যাব পাৰি। এতিয়া আমি যাই থাকোঁ। তো বাই বাই।